কচোন ইমান একে উশাহ নাইকিয়াকৈ আহিছ কিবা হ'ল নি মই মানে গুৱাহাটীলৈ যাম তাৰপিছত তহঁতৰ ঘৰত ভাল বেগ আছে নি চেন থকা কি ডাঙৰ এয়াৰ বেগ আছে কেলে লাগে তইনো গুৱাহাটীলৈ কেলে যাৱ একেবাৰে কথা ভালকৈ কবিচোন বোৱাৰীজনে মাতিছে মোক তাৰপৰা চেক যেন 10খন আনিবলৈ যাওঁ তাৰপৰা বোৱাৰীজনে কৈছে বাইদেউ আপুনি আহিব যদি মই বোলে সময় নাপালোঁ উখোৱা ধান কেইটামান বহাবলৈ চাউল কেইটামান লৈ আহিব বুগৈ কেইটামান লৈ আহিব তাৰপৰা আৰু কিবা কিবি বস্তু নিব লাগিব নহয় তাৰপৰা সেই মই বোলো সেই চেন থকা বেগ এটা দে তাৰপৰা তাই কৈছে সিও মই বোলে যে সময় নাপাওঁ বোলে ধান বহাবলৈ ভায়েকৰ বোলে হাগি পকত ধুবলৈও সময় নাই বোলে মই তেতিয়া তাইক কৈছোঁ আকৌ তাক কিন্তু সেই হাগি পকত ধুবলৈ গোন্ধাব নহয় তাক পেণ্ট দুটা তাক পিন্ধা পঠিয়াব কাণখন তাৰ ওচৰত দৈ আহে নহয় ভাইটোৰ ওচৰলৈ তাৰপৰা এতিয়া তাই হাগি ওচৰতে কিনিছে তাৰপৰা মই এতিয়া তাত গৈ ঘৰ কৰিব লাগে দেচোন তোৰ বেগ এটা হয় যদি লেবেল যদি চাহ ৰাতিপুৱা ফটা লেবেলা দিবলৈ আহিলে তই কিহৰ ফটা লেবেলৰ এবাৰ হাগি পকত হোৱা মানে তাক বোৱাৰীজনীয়ে মাতিলে আমাৰ হেমন্ত সেনেকুৱা সময় নেকি আছে তই বাবা তহঁতৰ লগতে বহি থকা মানুহ নহয় কথা ক'বলৈ আহিছে চাইটো যে যা আমাৰ বেগ নিদিওঁ যা তোৰ ঘৰ সেই ভাইৰৰ ঘৰলৈ দিবি তই 10খন চাগে দিবলৈ আমি তোক কেলে দিম যা মোক বস্তু খুলিবলৈ লাগিব